হেল্ল' এভৰিৱান, আশা কৰিছোঁ সকলোৰে ভাল। আৰু আজি মই বহুদিনৰ মূৰত ব্লগ দিলোঁ। ভিডিঅ' মোৰ বহুখিনি আছিলে, কিন্তু এডিটিং কৰা হেলা বহুত হৈছে, সেইবাবে মই দিয়া নাছিলোঁ। আৰু মোৰ আন এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া মই কেইদিনমান আগতে আছাম হাউচ গৈছিলোঁ কিবা এটা বিশেষ কাৰণত। মোৰ মহাৰ অলপ চলপ কিবা কাম আছিলে ইয়াতে, তো তেওঁ আমাকেই দি দিলে কামটো, আমাৰ মিষ্টাৰে কৰি দিব যেনিবা। আৰু আমি আহি পাইছোঁ এয়া আছাম হাউচ, আৰু ইমান সুন্দৰ পৰিৱেশ ভিতৰখন চাওকচোন। মই য'তেই চাওঁ তাতে অসমৰ বস্তুখিনিয়ে দেখা পাওঁ, আৰু ইমান যে ভাল লাগে নহয় জানো। অসমৰ বাহিৰত থাকি যদি অসমৰ বস্তু আমি দেখা পাওঁ, কেনেকুৱা যে ভাল লাগে নহয়নে বাৰু। আৰু এয়া চাওকচোন কিদৰে ইমান ধুনীয়াকৈ সিহঁতি সজাই পৰিছে। গোটেই আমাৰ অসমৰ যিমান যত যি আছে গোটেইবোৰ লগাই ৰাখিছে ৱালত। আৰু এনেদৰে যে মই দেখিব পাম দিল্লীত থাকি, মইতো ভবাই নাছিলোঁ। আৰু এয়া মই বিশেষকৈ মোৰ মহাৰ কাৰণে দেখিব পালোঁ, আৰু কাৰণ আমাৰ ইয়াতে বিশেষ একো কাম নাথাকে। আৰু এয়া চাওকচোন, এনেদৰে দেখিব পালে মনটো যে কিমান ভাল লাগে নহয় জানো। আৰু মই এতিয়া ভাগৰি পৰিছোঁ, অকণমান বহিছোঁ, মিষ্টাৰে অকণমান লাগি দিছে বাৰু। আৰু এয়া আমি এতিয়া ভাগৰ লগা বাবে দিনৰ যিহেতু বহুত দেৰি হৈ গৈছিলে আমাৰ কামটোত, আৰু আমি এনেদৰে তলত এখন ৰেষ্টুৰেণ্ট আছে, আৰু সেইখনো একদম আপোনাৰ অসমীয়া আমাৰ যোনটো থলুৱা খাদ্য আমি এতিয়া উপভোগ কৰিম। ইমান মাহ পিছত খাবলৈ পাম, মই মানে একদম এক্সাইটেড। আৰু একদম চিম্পল হয়, থলুৱা খাদ্য, খাৰ মাছ তেনেদৰে আমাক দিছে। আৰু আমি এতিয়া খাই মেলি ওলাম। আৰু এতিয়া আমি আহিছোঁ এখন বজাৰলৈ, কৰলবাগ বুলি কয়, আৰু এইখন মাৰ্কেট সৰোজিনীৰ নিচিনাই হয় প্ৰায়, কিন্তু অকণমান দামটো ডিফাৰেঞ্চ আছে। তো আমি ওলালোঁ ইয়াতে মানে অকণমান শ্বপিং কৰিম বুলি, কাৰণ আমাৰ ইমান বিশেষ শ্বপিং নাছিলে। আমাৰ লগত আৰু আছিলে মোৰ ফ্ৰেণ্ড আৰু ফ্ৰেণ্ডৰ হাজবেণ্ড, তাহাঁতৰ অকণমান শ্বপিং আছিলে যিহেতু তাহাঁতি ঘৰ যাব। আৰু এনেদৰে আমি অকণমান চালোঁ, চেণ্ডেলো চালোঁ, পিছে মই নল'লোঁ দেই। বহুত বেছি কি কয় এইটো চুমকি যে এইবিলাক লগা মই একদম ভাল নাপাওঁ। আৰু এনেদৰে মোক হাজবেণ্ডে মাকৈ খুৱাই আনি আছে, আৰু ইমান ভাল লাগিছে খাই। আৰু ভাগৰো লাগিছে ঠিকছে, দিনটো গোটেই একদম মানে কি ক'ম দৌৰা দৌৰি। আৰু ইয়াৰে পিছত মই একো ভ্লগ নবনালোঁ ৰাতি। আৰু নেক্সট ডে মই ওলাইছোঁ মোৰ চুলিখিনিৰ বাবে, কাৰণ চুলিখিনি ইমান বেছি মোৰ বেয়া হৈ গৈছে। বেয়া মানে ইন দ্য চেন্স মোৰ বেয়া নাই হোৱা, মোৰ চুলি বহুত বেছি হেয়াৰ ফল হৈ আছে। মানে দিল্লীত যেতিয়াৰ পৰা আহিছোঁ বহুত বেছি হেয়াৰ ফল। চ' মই গ'লোঁ স্পা কৰিম বুলি, কিন্তু তাহাঁতে মোক ছাজেষ্ট কৰিলে হেয়াৰ ফলৰ কিবা এটা ট্ৰিটমেণ্ট। আৰু এইটো তাহাঁতে ক'লে যে একদম আয়ুৰ্বেদিকৰ নিচিনা হয়। তো ময়ো ভাবিলোঁ যে কৰি লওঁ, আৰু ইমান বেছি প্ৰাইচ নাছিলে যিহেতু, অকণমান ৰিজনেবলে আছিলে, তো মই কৰি ল'লোঁ। আৰু এনেদৰে মই ভবা নাছিলোঁ যে মোক এনেকৈ ছেইম প্ৰচেছ মই কেৰাটিন আগতো কৰিছোঁ, আৰু এনেদৰে যে হিট দিব মই ভবা নাছিলোঁ। আৰু যদি মই জানিলোঁ হয়, মই সঁচাকৈ নকৰিলোঁ হয় এইটো ট্ৰিটমেণ্ট। আৰু জানো তাহাঁতি বিজনেছৰ বাবে এইটো মানে কৈছে। যি কি নহওক, অকণমান চুলিখিনি ধুনীয়া হৈছে বাৰু দেখিবলৈ। আৰু এতিয়া ৰিজাল্টটো চাম বাৰু কেনেকুৱা পাওঁ। ঠিক আছে, আজিলৈ আহিছোঁ, বাই বাই। আৰু মোৰ ভিডিঅ'টো ভাল পালে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব দেই।